এইটো তেওঁলোকৰ দিয়া অভিযোগ। মই যে কি কয় কাষ্টমাৰী ল মই বোলে কি কয় বাধা দিছোঁ, অমুক দিছোঁ। তেওঁলোকে যোনে সেই বিচাৰ কৰোঁতা তেওঁলোকে কওক বিদা সিং MLA বাধা দিছে। তেওঁলোকে মনে সজাই সেইটো ক'লে। আজি মৰ্নিং টিপি ঘৰত সিহঁতে মানে কিয় ধৰ্ণা দিছে উইদাউট ইনফৰমেশ্যন। লাইফ এণ্ড প্ৰপাৰ্টি, দিছ ইজ দ্য ডিউটি অফ দ্য গভৰ্ণমেণ্ট, ডিউটি অফ দ্য পুলিচ। তেওঁলোকে প্ৰটেকশ্যন দিয়াটো, সিহঁতে নিয়মবিলাক নাজানি এনেকৈ কৰি থাকিলে ভাল। মই বেছি অভিযোগ নকৰোঁ, তেওঁলোকেহে কৰক। আৰু তেওঁলোকে যদি মোক বিচাৰ কৰিব হ'লে কাৰ্বি মানে কাষ্টমাৰী লসকলে মোক নটিচ দিব লাগে মই যে কিবা কৰিছোঁ। তেওঁলোকে হয়তো সিহঁতৰ ক'বলৈ গ'লে কি অভিযোগ আছে, টকা লেনা দেনা। মৰ্নিং টিভি যিখিনি চাকৰিয়াল টকা লৈছে সেইটো হৈছে মোৰ ইলেকশ্যন 2001 আগত মোৰ লগত সেইটো মই নাজানো। আৰু তেওঁলোকে যিটো মানে কাষ্টমাৰী ল'বা আগষ্টিন কামছা মৰ্নিং টিভিৰ মাজত কি টকা লেনা দেনা হৈছে বিজনেছৰ কথা বুলি মোক সুধিছে। কি কয় আগষ্টিন কামছা মোক সহায় কৰক টকাৰ। আৰে তোমালোকৰ টকা দিয়া মই দেখা নাই, কি কথা পাতিছে ময়ো নাজানো। তই যদি এনেকুৱা যদি কৰিব বিচাৰ, তই ড্ৰাগছৰ বেপাৰীৰ কথা কৈছে নে কি কৈছে, মই সেইটো ইনভলভ হ'ম নেকি? মই ইনভলভ নহওঁ। কিহৰ বেপাৰৰ কাৰণে ইমান টকা দিছে? তেওঁতো ইমান অকৰা মানুহ নহয় টকা দিয়াৰ ক্ষেত্ৰত। সেইটো দিয়া কথাটো কি কথা হৈছে? পাছত ডিটেইল ওলাব, এতিয়া মই সেইটো মানো। কাৰণ মই নটিচ দিছোঁ, সেই নটিচে কোৰ্টে বিচাৰ কৰিব। ইয়াত মই ডিটেইল নকওঁ, কিন্তু এইটো ঠিক তেওঁলোকৰ লেনা দেনা কৰাৰ ক্ষেত্ৰত মই একো নাজানো। কি কৰে কি নকৰে, মৰ্নিং টিভি আৰু আগষ্টিন কামছাৰ মাজত কিহৰ কাজিয়া সেইটো আমি নাজানো। তেওঁলোকে যে ড্ৰাগছ বেপাৰৰ কাৰণে কৰিছে নে কিহৰ কাৰণে কৰিছে, টকা লেনা দেনা কি কৰিব বিচাৰিছে, সেই তেওঁ যদিহে মানে কি কয় হয়তো মৰ্নিং টিভিক ইনভলভ কৰাই পেলাই হয়তো চিফ মিনিষ্টাৰক গৈ ব্ৰহ্মদেহৰ পৰা চুফাৰী আনি পাৰ কৰাব লাগে, সেইবিলাক কথাও আহি হ'ব পাৰে। কিন্তু মই ডিটেইল নাজানো। ধৰক থানা শুনিছোঁ বস্তু ডিটেইল প্ৰেছ মিটত চিধাই কৈছে যে আপুনি ফোন কৰি কৈছে যে মৰ্নিং টিভি কেছবোৰ ফোন নম্বৰটো দিয়ক। তেনেকে বুলি কৈছে। প্ৰেছ মিটত কৈছে তেখেতসকলে আজি গাঁওবুঢ়া সাহেব যে সভাপতিক আপুনি ফোনো কৰিছে যে বোলে কেছটো ল'ব নালাগে। কোন সভাপতি? মই আগষ্টিন কামছাক মই ফোন কৰাই নাই। তেওঁ যে মানে কি কয় কেছ মানে কি কয় বিচাৰ কৰে, আই নেভাৰ টল্ড হিম। মই ক'বলৈ দৰকাৰেই নপৰে। তেওঁ এজন কি ধৰণৰ ডাঙৰ মানুহ হৈছে, সি নাগালেণ্ডত মাটি বিক্ৰী কৰি নাগা মানুহক কিমান মাটি দিছে, এইবিলাক কথা মই ক'ম নেকি? ডিটেইল কথা ওলালে আৰু বেয়া হ'ব বাৰু। এণ্ড হোৱাট ইজ দ্য পাৰ্চন কনচাৰ্ণ আগষ্টিন কামছা, মই সেইটোলৈ মই বৰ বেছি নকৰোঁ। সেইকাৰণে যোৱাবাৰ সি কোৱাৰ পাছত মোৰ নাম উল্লেখ কৰা নাই, টকা ইমান ইনভলভ কৰাৰ কাৰণে সি কি কয় মোক এলিগেশ্যন কৰে। মই চব প্ৰমাণ দিয়ক, কোৰ্ট কেছ দি দিছোঁ। মই 10 কোটি টকা কি কয় মানহানি কেছ দি দিছোঁ, 10 crore। গতিকে মই এতিয়া বহুত বেছি কেছতহে যাম। এইটো কোনে মানে প্ৰমাণ দিব পাৰে? তেওঁ এইটো নাচি বাগি পুৰা সেইটো কৰিব আৰু কাষ্টমাৰী ল এক প্ৰকাৰ ক'বলৈ গ'লে এইটো কামবোৰা আছে কি কয় ৰঙা চালামে চব অল ইন অল নহয়, প্ৰচিডিউৰ আছে। সেই প্ৰচিডিউৰ মতে যাব লাগিব। তেওঁ এনেই আৰু গাঁওবুঢ়া হৈ বোলে মই নিজকে চব লৈ ল'ম, সেইটো ক'লে নহ'ব নহয়। প্ৰচিডিউৰ আছে, তাত কাউন্সিলত জাজ আছে, তাতে এপ্লিকেশ্যন দিব লাগে। তেওঁ বা গাঁৱৰ মানুহ যি গাঁৱত আছে সেইটো ভাবিছে যে মানে প্ৰেচিডেণ্ট হৈছে, মই অল ইন অল হৈ যাম, মোৰ টকা যিখিনি আছে ধমক দি পেলাই ওলাই ল'ম। আৰে protection every one of the citizen. Government has the proper duty to protect you. তাৰ কাৰণে নহয় মোনে যদি মোক কয় মই ক'ম, তোমালোকে যদি কয় ময়ো ক'ম। প্ৰটেকশ্যন দিয়া মোৰ অথৰিটি। MLA এজনক এপ্ৰ'চ কৰিব নোৱাৰিম। ইউ কেন এপ্ৰ'চ মি। মই পাত্তা দিলে কি কয় আগষ্টিন কামছাত পকেট ভৰাই লৈ যাওঁ নহয় বস্তুটো।
সেইটো তেওঁ ক'লেতো নহ'ব নহয় তই যাওঁ সি ভাবিছে মোৰ ইলেকশ্যন ওচৰ চাপিছে সেইটো ধৰ্মক মই কেনেকৈ মানো মোৰ ইলেকশ্যন ওচৰ চাপক ৰাইজে বিচাৰ কৰিব হোৱাট ইজ দ্য ষ্টেটাছ অফ মানে কি আগতে বেকগ্ৰাউণ্ডটো কি কেনেকুৱা আছে হা কম নেকি তেনেহ'লে দাবী ধৰ্ম অংগী সেইটো লৈ এইবিলাক কথা মই বৰ বেছি নকওঁ মানে কৈ সামৰণি মাৰিলোঁ কিন্তু লয় বিচাৰোঁ ল উইল টেক ফোন কল লয় যদি মোক একশ্যন লয় যদি চেনেল যদি কাষ্টমাৰী ল জাজ আছে তেওঁ মোক একশ্যন ল'ব আৰু কিবা ক'বলগীয়া আছে ক'ত আছে সেইটোও ল'ব হয় নে নহয় তেওঁলোকে আপোনালোকে সেইটো আহিছে বুলি ইমান ফেয়াৰ আপ কৰিব নালাগে কথা বুজিছে অঁ হ'ব